আমি যোৱা সময়তে সেই কথা বাৰ্তাবিলাক আমাৰ চাপাগুৰি ৰাইজক আমি ইউজি ব্ৰহ্মক লৈ পেলাই বহুতো কথা ৰাইজৰ আগত আমি দাঙি ধৰিছিলোঁ, ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু সেনে মৰমতে আমাৰ আজিৰ যি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আমাক কথা দিছিলে যে আগন্তুক দিনত আমি চাপাগুৰিত যেতিয়া জিকি যাব আমি এখেতক আমি মন্ত্ৰিত্ব দিম বুলি কথা কৈ গৈছিলে। আৰু এখেতে আজি নিজৰ কথাটো ৰাখিলে। আমি তাৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই মুছলপুৰ সমষ্টি বা আমাৰ চাপাগুৰি সমষ্টিৰ হৈ পেলাই এখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ BTRৰ যি চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক মই হৃদয়ৰ পৰা মই নিজৰ অন্তৰৰ পৰা মই এখেতক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এখেতে আমাৰ চাপাগুৰি সমষ্টিত ৭৫ বছৰৰ পিছতে আজি আমি এটা মন্ত্ৰিত্ব পাবলৈ সক্ষম হৈছোঁ, একমাত্ৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ মৰমতে। আগতে কৈছিলোঁ যে আমাৰ চাপাগুৰি সমষ্টি বিভিন্ন দিশতে আচলতে পিছপৰা, কোনো এটা দিশত আমি ঠিক তেনেকুৱাকৈ ক'লে আমি পিছপৰাত মানে লিষ্টত মানে হেৰি নহয়গৈ। আৰু বহুতো ছাইডত এডুকেশ্যনৰ পৰা লৈ পেলাই ৰাস্তাৰ মানে যি আমাৰ ব্যৱস্থা আৰু লগতে ডাঙৰ ডাঙৰ যি ইনষ্টিটিউট হ'ব লাগিছিলে বাক্সা ডিষ্ট্ৰিক্ট হিচাপে চাপাগুৰি সদৰ হিচাপে আমি ইয়াতে এডুকেশ্যনেল ইনষ্টিটিউটৰ এটা আমাৰ ডিমাণ্ড আছিলে, ইঞ্জিনিয়াৰিং কলেজৰ এটা ডিমাণ্ড আছিলে। আৰু আমাৰ যেনেকুৱা ডুমনি টি ষ্টেটত মানে যিমান মানে বাইলনীয় ৰাস্তা আছিলে সেই ৰাস্তাবিলাক খুব মানে খুচৰীয়া হৈ আছে, সেই এটা ডিমাণ্ড আছিলে। ঠিক তেনেদৰে খকলাবাৰী যি ফাৰ্ম সেইখন মানে ৱৰ্ল্ডৰ ভিতৰতে এটা হেৰিটেজ ছাইট এটা কৰাৰ কাৰণে এটা পৰিকল্পনা আমি চাপাগুৰি হৈ পেলাই লৈ আছোঁ। ঠিক তেনেকুৱাই সৰু সৰু ৰাইজৰ বহুতো মানে আমি পিছ পৰি আছোঁ। গতিকে সকলো পিছপৰা যি আমাৰ সমষ্টি মানে পিছপৰা ঠাইবিলাক উন্নয়নৰ কাৰণে আমি আচলতে আশাবাদী। আৰু আমি সেই ৰাইজক কথা দিছোঁ আমি আগন্তুক 5 বছৰত মানে কৰিবলৈ সক্ষম হ'ব। আমি কৈছোঁ নিবনুৱা সমস্যাটো ইউজি ব্ৰহ্ম ডাঙৰীয়াই অকলে ষ্টেপ ল'লে মানে এইটো সমাধান নহ'ব। আমাৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এখেতে এটা সবল এটা ব্যক্তি আৰু এখেতক আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মানে এজন মানে দক্ষতা থকা মানে এটা লিডাৰ বুলি মানে চিনাক্ত দিছে। গতিকে আমি আশা কৰিছোঁ আগন্তুক 5 বছৰত যে আমাৰ চাপাগুৰি সমষ্টিৰ যি লগতে অসমৰ যি নিবনুৱা সমস্যা এই সমস্যা সমাধান হ'ব বুলি আমি খুব আশাবাদী। সেইটো আচলতে বিসংবাদী ঠিক তেনেকুৱা নহয়, মনমালি অলপ হৈছিলে, কাৰণ ইউজি ব্ৰহ্ম ডাঙৰীয়া কোকৰাঝাৰৰ হয়। গতিকে আমি চাপাগুৰিত আনিলে যে ৰাইজে এখেতক ভোট নিদিব নেকি তেনে এটা আশাত মানে আমাৰ যি মানে চাপাগুৰি সমষ্টিৰ ইণ্টেলেকচুৱেল বা বুদ্ধিজীৱী মানুহবিলাকে মোক বহুত অপ'জ কৰিছিলে। কিন্তু মোৰ এটা বিশ্বাস আছিলে যে আমি এই সমষ্টিৰ পৰা যদি কোনোবা এজন ব্যক্তিক যদি আমি জিকায়ো লৈ যাওঁ তেনেহ'লে আমি এজন MLA পাবলৈ সক্ষম হ'ব। গতিকে মই এটা মোৰ মগজত বা মই হাৰ্টৰ এটা কথা চলি আছিল যে আমি ৭৫ বছৰ হৈ গ'ল চাপাগুৰিত আজিও মানে আমি মন্ত্ৰী পাবলৈ সক্ষম হোৱা নাই। তেনে এটা আমি ৰাস্তা বিকল্প এটা বিচাৰিব লাগিব। গতিকে মই নিজৰ জেগাত অটল আছিলোঁ যে মই ইউজি ব্ৰহ্ম ডাঙৰীয়াক যেনেকৈ হ'লেও আনিম। আৰু তাৰ কাৰণে মই নিজৰ যি মানে MCLA ইলেকশ্যনত যিমান মানে ফ'ৰ্চ লগাই পেলাই মই কাম কৰিছিলোঁ নিজৰ কাৰণে, তাতচাইও মই ডবল ইচ্ছাৰে ৰাইজক আশা দি পেলাই যে আমি জিকাৰ পিছত এখেতক মন্ত্ৰী এটা বনাম, ৰাইজে মোৰ প্ৰতি আশা ৰাখক, সেই ধৰণৰ কথা কৈ পেলাই মই ৰাইজৰ পৰা ভোট আদায় কৰি এখেতক মই বিপুল ভোটত জিকাবলৈ সক্ষম হৈছিলোঁ।